স্বাগতম জনাইছোঁ। খাইছিলোঁ বৰা ফাইনেলি পালোহি এটা খামনৰ দলং পালোহি আৰু বাখৰ বেগেনালৈ বেছি দূৰ নাই। সেইজন লগত আহিছে আমাৰ জোনটি ব্লগ, সেইফালে জোন গগৈ, এইফালে ৰুবুল। এইটো না কি ধুনীয়া এখন শাকনি বাৰী থাকিলে এইখন শাকনি বাৰী ব'লক গৈ আছোঁ বেছি খামনৰ দলং এখন ইমান ধুনীয়া এখন শাকনি বাৰী, কি মজা। ৱাও দিচাং নৈ বুলি এখন দিচাং নৈ। ফাইনেলি পাই গ'লি বাখৰ বেগেনা হৈছে। মানুহ আছে, যথেষ্ট মানুহ আছে, 2-এটা মানুহ চক বাখৰ বেগেনা কৰিবি। আমাৰ বন্ধুজন ৰখি আছে, চিন্তা কৰিছে। ব'লক ভিতৰলৈ যাওঁ, দেখাই আছোঁ। আমি মানে আহিলোঁ বাখৰ বেগেনা সন্মুখৰপৰা। আমি এতিয়া গৈছোঁ দলংখনে, এইটো পুখুৰী দিছে, পুখুৰী বাখৰ বেগেনা পাই গ'লোঁ। চক এজোপা চক বাখৰ বেগেনা 580 বছৰ। এজোপা বাখৰ বেগেনা 580 বছৰ, 14 চনত হৈছে। এজোপা বাখৰ বেগেনা বয়স হ'ল এতিয়া 558 বাখৰ বেগেনা। ধুনীয়া এটা ধুনীয়া পৰিৱেশৰ মাজত, গাঁৱলীয়া পৰিৱেশৰ মাজত আছে মানে বাখৰ বেগেনা। আমি ভাত পাই গ'লে বাখৰ বেগেনা চব 558 বছৰ হ'ল এজোপা বাখৰ বেগেনা। 587 শিৱসাগৰৰ পৰা প্ৰায় 18-20 কিলোমিটাৰ নিলগতে আছে। কি এটা সুন্দৰ পৰিৱেশ, এটা গাঁৱলীয়া পৰিৱেশৰ মাজত বাখৰ বেগেনা। আহক সকলোৱে, এবাৰ আহক চৌকি এই বাখৰ বেগেনা। এতিয়া তোমালোকৰ ঘৰ? তোমালোকৰ ঘৰ ওচৰতে? নামটো কৈ দিয়া। তোমাৰ এই কণ কণ ঠাই খেলি আছে চফৰ মাৰি ফুল বেগেনা লাগে ন? বেগেনা লাগে কোনটো মাহত লাগে? কোনটো মাহত লাগে? এতিয়া লাগিব কৈছে। ইমান ডাঙৰ গছ বেগেনা। আহোম ৰজাৰ দিনত মানে লোক বাক্য মতে। আহক এবাৰ এই বাখৰ বেগেনা চাবলৈ। কোনে কোনে অহা নাই আৰু কোনে কোনে আহিছে কমেণ্ট কৰিব। বঢ়িয়া
শিৱসাগৰ জিলাৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ নিলগত এই বাস বেঙেনা গাঁওখনৰ নাম কি? চুতীয়া গাঁও, শিলিখা গাঁও, চুতীয়া গাঁও, শিলিখাগুৰি চেতিয়া গাঁও বুলিছে, শিলিখাগুৰি চেতিয়া গাঁও। বহি আছো এই বাস বেঙেনা জিৰণি চোৱাত বহি আছো। মানুহ বহুত বেছি হ'ল, আজি চাব আহিছোঁ। ওচৰত থাকিও আমি আহি পোৱা নাছিলোঁ আজিলৈকে, কিন্তু আজি চাব আহিছোঁ। মানে বুঢ়াই হ'ল বুলি ক'ব পাৰিব এতিয়া। বুঢ়া হোৱাৰ পাছত চাব আহিছোঁ বাস বেঙেনা। বাই বাই বাস বেঙেনা, বাই 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 বাস বেঙেনা। আকৌ আহিম সময় পালে, নহয় জানো? এটা মজা জেগাত মানে পালোহি। এখন দিচাং নৈ কিনাৰত, এইখন দিচাং নৈ এখন চাই লওক। কি ধুনীয়া এটা পৰিৱেশ চাওক, দিচাং নৈ। মানে বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায়, কিন্তু এতিয়া সৰু মাছৰ কথা কৈছোঁ। সেইটো আমাৰ লগৰটো গধূলি গধূলি এটা ধুনীয়া পৰিৱেশ। আহক এই দিচাং নৈ কিনাৰত খানা খাবলৈ। মোৰ ঘৰ দিচাং নৈ কিনাৰত নহয় আৰু, সেইখন চাওক দিচাং নৈ। চুলিটো বেয়া হৈ গ'ল। এইখন মোৰ পচন্দ, ধুই মেলি আনিছোঁ পচন্দ। গাঁৱলীয়া পৰিৱেশ একদম সুন্দৰ এক, খালি মানে